এভৰিৱান মই জুবিয়ে মোৰ এই কণমানি ইউটিউব চেনেল জুবিয়াছ ব্লগলৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ। মানে মোৰ কালি ডিউক 250খনৰ ছাছপেনশ্যনডাল ভাঙিলে। আপোনালোকক কৈছিলোঁ মিনি ব্লগত, যদি চাইছে গম পায়ে আপোনালোকে। মই ডিব্ৰুগড় KTM ডিলাৰলৈ ফোন কৰিছিলোঁ। সিহঁতে ক'লে ফোন কৰোঁতে যদি এডাল 1D থাকে, মানে 1Dটো থাকে, তেতিয়া বেলেগ এডাল দিম বুলি কৈছে। বেলেগ এডাল যদি ষ্টকত আছে তেতিয়া লগাই দিম বুলি কৈছে, ষ্টকত যদি নাই তেতিয়া অৰ্ডাৰ দি পিনে লগাই দিম বুলি কৈছে, মানে 20 দিনমান লাগিব বুলি কৈছে। চাওঁ এতিয়া কি হয়, গৈ চালেহে গম পাম আৰু। ব'লক তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিলাৰলৈ যাওঁ বুলি লওঁতে বাইকখন দেখিলোঁ নহয়, ইয়াতে গজাল এটা সোমাইছে দেখিছে। এইটো আকৌ পামচাৰ মাৰিব লাগিব, এইটো 80 টকামান ল'ব পামচাৰ মাৰোঁতে। এইটো পামচাৰ মাৰিহে যাব পাৰিম আৰু ডিলাৰ। তোমাৰ ওলাই থাকে, কি কৰিব উপায় নাই। ব'লক তেতিয়াহ'লে গৈ থাকোঁ। এয়া মই আহি KTM ডিলাৰ পাই গ'লোঁ, ডিব্ৰুগড় KTM ডিলাৰ। দেখিছে আপোনালোকে, আপোনালোকক পিছফালৰ কেমেৰাটো কৰি দিছোঁ। দেখিছে KTM ডিলাৰ পালোহি। এতিয়া ভিতৰত যাম, ভালকৈ কথা পাতিম, দেখাম সিহঁতক কি কৰে, তাৰপিছতহে গম পাম আৰু সিহঁতে। এতিয়া ভিডিঅ'লৈ সোমাই যাম, চাই থাকক আপোনালোকে। ব্লগটো ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বহুত কষ্ট হয় ভিডিঅ' বনাওঁতে, এডিট কৰিব লাগে, কিবা কৰিব লাগে। এটা ভিডিঅ' এদিনত আপলোড দিব নোৱাৰে, বহুত দেৰি লাগে। আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যোনে চাই আছে নতুনকৈ যদি কোনোবা ভিউৱাৰ্ছৰ। কথা চথা পাতি ল'লোঁ, 1Dত পাই গ'লোঁ। মানে 20 দিনমান লাগিব বুলি কৈছে, অৰ্ডাৰ দি দিছে। নেক্সট সম্পূৰ্ণ ব্লগটো ছাছপেনশ্যনডাল লগাব আহোঁতে আপোনালোকক দেখুৱাম, সম্পূৰ্ণ কি হ'ল, কেনেকৈ লগালে চব দেখুৱাম আপোনালোকক। আজিলৈ মানে বাই বাই, টাটা। ভিডিঅ'টো ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এটা কথা আপোনালোকক এতিয়া জনাই থওঁ, আপোনালোকৰ যদি কাৰোবাৰ নতুন KTMৰ বাইক আছে, প্ৰতিখন বাইকতে 5 বছৰ ৱাৰেণ্টি থাকে। যদি বাইকৰ কিবা কিবি হয়, আপোনালোকক চব 1Dত ঠিক কৰি দিব। কিন্তু বাইকখনৰ পাছফালটো আৰু গ্লাছ একোৱে নুখুলিব, তেতিয়াহে 1Dত পাব। যদি সেইবোৰ খোলে 1Dত নাপাব। আৰু ছাৰ্ভিচিংকেইটা টাইমতে কৰিলে মানেহে 1Dত পাব। সেইটো মানে ছাৰ্ভিচিংকেইটা একদম টাইমতে কৰিব, তেতিয়া 1Dত পাব। এতিয়া মোৰ এডালৰ দাম হৈছে 7,500 টকা। মই টাইমতে ছাৰ্ভিচিং কৰাৰ কাৰণে 1Dটো পাইছোঁ, আৰু নহ'লে মোৰ 7,500 টকা চোনা লাগিলেহেঁতেন।